নমস্কাৰ, মই ইন্দ্ৰ বৰাই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মই আজি আপোনালোকক এবিধ উদ্ভিদৰ বিষয়ে কিছু তথ্য জনাম। এই ভিডিঅ'টোত দেখা উদ্ভিদবিধৰ নাম হৈছে বান্দৰ কেঁকুৰা। এই উদ্ভিদবিধৰ নাম শুনিলে বা দেখিলে সাধাৰণতে আমি ভয় খাওঁ, কাৰণ ই আমাৰ গাত লাগিলে বা আমি চুলে বহুত খজুৱায়। বান্দৰ কেঁকুৰা আমাৰ পাহাৰত আৰু গাঁৱৰ কিছু অঞ্চলত বৰ্তমান পোৱা যায়, কিন্তু আজিকালি এই বান্দৰ কেঁকুৰা একাংশই খেতি কৰিছে আৰু ইয়াক বাণিজ্যিকভাৱে সম্প্ৰসাৰণ কৰাৰ বাবে লাগি পৰিছে। এই খেতি কৰা হাইব্ৰিড বান্দৰ কেঁকুৰা বিধৰ খজুৱতি কম বা ই নখজুৱায়। এই বান্দৰ কেঁকুৰাৰ পাউডাৰ বা গুড়ি প্ৰতি কেজি বজাৰ মূল্য ৩০০ৰ পৰা ৪০০ টকা পৰ্যন্ত। এই বান্দৰ কেঁকুৰাৰ ঔষধি গুণ কি আছে বা ইয়াক কিয় ব্যৱহাৰ কৰা হয় জানি লওঁ আহকচোন। বান্দৰ কেঁকুৰাৰ গুটিবোৰত সঁচাকৈ যাদুকৰী শক্তি লুকাই থাকে। স্নায়ুতন্ত্ৰৰ দুৰ্বলতা, পুৰুষৰ প্ৰজনন ক্ষমতা বৃদ্ধি কৰা, সাপে খুটিলে এই গুটিবোৰৰ প্ৰলেপ দি বিষনাশক হিচাপে ব্যৱহাৰ কৰা। বান্দৰ কেঁকুৰা গুটিবোৰত যথেষ্ট পৰিমাণে প্ৰটিন থাকে। বান্দৰ কেঁকুৰা মূলতঃ ব্যৱহাৰ হয় যৌনবৰ্ধক দৰৱ প্ৰস্তুতকৰণত বা যৌনবৰ্ধক ঔষধ হিচাপে। একাংশ যুৱকে ইয়াৰ খেতি আৰম্ভ কৰিছে আৰু অধিক লাভান্বিত হৈছে। গতিকে আহকচোন ৰাইজ, আমিও এই খেতি আৰম্ভ কৰি এক কৃষি বিপ্লৱৰ সূচনা কৰোঁ। ধন্যবাদ।